কৈছে গণি গণি আমি ভাল পাইছোঁ 1 লাখ চাকৰি পালে আমি খুব আনন্দিত হ'ম আমাৰ ল'ৰা ছোৱালী চাকৰি পাব তো দুখৰ বিষয় যে শিক্ষা বিভাগৰ ক্ষেত্ৰত মই এটা কথা মই নকলে নহ'ব যে মোৰ পিতৃও শিক্ষামন্ত্ৰী আছিলে যে সকলো মুখ্যমন্ত্ৰীৰ পিছতে আটাইতকৈ ব্যস্ত মই অন্য আমাৰ উদ্যোগ মন্ত্ৰী মহোদয় আছে সকলোৱে ব্যস্ত মন্ত্ৰী কিন্তু শিক্ষামন্ত্ৰীজনৰ সমস্যা বহুত সন্থা বহুত অনবৰত মানুহ আহি থাকে আমি কথা মই নিজে উপলব্ধি কৰোঁ শিক্ষামন্ত্ৰী মহোদয় কিন্তু যেতিয়া আমি বাতৰি কাকতত পঢ়িবলৈ পাওঁ যে 18 বছৰে কাম কৰি অহা ন্যায়ৰ পৰা বঞ্চিত 1341 শিক্ষাগুৰু কম্পিউটাৰ শিক্ষকে আত্মহত্যা দিব তেতিয়া আমাৰ মনটো দুখ লাগে যে আমি যে এই যিবিলাক কম্পিউটাৰ শিক্ষক 18 বছৰ কাম কৰি আছিলে তেওঁলোকে চাকৰি ৰেগুলাৰাইজ নহ'ল ঠিক তেনেকৈ আপোনাৰ সদৌ অসম প্ৰাথমিক টেট শিক্ষক সমাজেও এখন আমি পাইছোঁ এনেকুৱা আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দিছে মেমৰেণ্ডাম যে যিখিনি ঠিকাভিত্তিক শিক্ষক আছে টেট শিক্ষক তেওঁলোকৰ ছাৰ্ভিচবিলাক নিয়মীকৰণৰ ব্যৱস্থা কৰক আপোনাৰ 2013ত প্ৰাদেশিকৰণ হোৱা নিম্ন প্ৰাথমিক বিদ্যালয় বাদ পৰি যোৱা তৃতীয় শ্ৰেণীৰ পদ শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰক যে এই গোটেই কথাবিলাক আপোনালোকে তাৰপিছত আপোনাৰ আমি দেখিলোঁ যে 2017 চনৰ আপোনাৰ প্ৰাদেশিকৰণৰ পিছত 667 শিক্ষক ৰৈ গৈছিলে সেইখিনি দিয়াৰ ব্যৱস্থা কৰক মই কৈছোঁ কি যে এই যিখিনি শিক্ষক বাদ পৰি গৈছে এটা কথা আমি মানিব লাগিব যে কিছুমান শিক্ষকে বিনা বেতনে আমাৰ ল'ৰা ছোৱালীক জ্ঞানৰ পোহৰ দিছে হয় আজি ভেঞ্চাৰ স্কুল আমি খোলা বন্ধ কৰিছোঁ কিন্তু এটা কথাও আমি মানিব লাগিব যিসকল শিক্ষকে ভেঞ্চাৰ স্কুল খুলি স্কুলৰ ষ্টুডেণ্টক জ্ঞানৰ পোহৰ দিছিলে কোনোবা ডাক্তৰ হৈছে কোনোবা অফিচাৰ হৈছে ইঞ্জিনিয়াৰ হৈছে তেওঁলোকৰ প্ৰতিও আমি এটা আমাৰ মানৱীয়তাৰ দিশ আমি দেখুৱাব লাগিব গতিকে মই মন্ত্ৰী মহোদয়ক আহ্বান জনাম আপুনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰক যি 1 লাখ নিযুক্তি দিয়া হ'ব এই 1 লাখ নিযুক্তিৰ লগত এই টেট শিক্ষকৰ সমস্যা কম্পিউটাৰ শিক্ষকৰ সমস্যা জ্যোতি কেন্দ্ৰৰ শিক্ষকৰ সমস্যা আমাৰ নলবাৰী জিলাৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী মহোদয় আছে যে নলবাৰীত আটাইতকৈ বেছি সমস্যা অবিবি শিক্ষক ৰৈ গৈছিলে কিছুমানতো এতিয়া বয়স পাৰ হৈ গ'ল তেওঁলোক নোৱাৰে কিন্তু যিখিনি আছে সেই সমস্যাটো সমাধান কৰক 436 টিচাৰৰ এটা হৈছিলে কিছু হৈ গ'ল কিছু হোৱা নাই সেইখিনি সমস্যা সমাধান কৰক প্ৰাদেশিকৰ পৰা ৰৈ যোৱা 88খন উচ্চতৰ মাধ্যমিকৰ 55জনমান শিক্ষক আছে তেওঁলোকৰ লগত আনক আনি এই গোটেইখিনিক একেলগে 1 লাখৰ লগত একেলগে নিযুক্তি দিয়ক ৰাইজে আপোনাক ভাল পাব ৰাইজে ভাল পাব সেই 1 লাখ নিযুক্তিৰ লগত এই যিখিনি শিক্ষকে আজি বিনা বেতনে বা তেওঁলোকে ষ্ট্ৰাগল কৰি আমাৰ ষ্টুডেণ্টক জ্ঞানৰ পোহৰ বিলাই আছে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰক আপোনালোকে নিশ্চিতভাৱে আপোনাক ৰাইজে সমৰ্থন কৰিব আৰু আমিও যদিও বিৰোধী দলৰ হওঁ আমি আপোনালোকক আমি সমৰ্থন কৰিম এই ক্ষেত্ৰত মই এটা উচ্চ শিক্ষা বিভাগৰ কথা ক'বলৈ বিচাৰিছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয় এতিয়া যিখন 2018 চনৰ যিখন UGC গাইডলাইন আছিলে সেই গাইডলাইন মতে যে যিখিনি টিচাৰে চাকৰি কৰিব টিচাৰ কলেজত কৰি আছে সেই গাইডলাইনৰ লগত আমাৰ DHCয়ে যিখন গাইডলাইন 2022ত উলিয়াইছে সেইখনৰ লগত কিন্তু মিল নাই তো মই এটা ডিমাণ্ড আপোনালোকক দিবলৈ বিচাৰিছোঁ যে সেইখিনি শিক্ষকৰ যিটো আপাৰ এজ লিমিটৰ গাইডলাইন কৰা আছে সেইটো আপোনালোকে অলপ সকাহ কৰি দিব লাগে আৰু এজ পাৰ UGC গাইডলাইন এছিষ্টেণ্ট প্ৰফেচৰক নিযুক্তি দিব লাগে তাৰোপৰি মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে আজি আমাৰ মোৰ সমষ্টিত 3খন কলেজ আছে এখন বৰভাগ কলেজ এখন বৰক্ষেত্ৰী কলেজ এই দুখন প্ৰভিন্সিয়েলাইজ কেতিয়াবাই হৈ গৈছে আৰু এখন মোৰ কলেজ আছে শ্বহীদ সৌৰণী কলেজ বামুণবৰী এই শ্বহীদ সৌৰণী কলেজ বামুণবৰী য'ত অৱস্থিত তাৰ পৰা মোকালমোৱালৈ দূৰত্ব প্ৰায় 10 কিলোমিটাৰ মই মন্ত্ৰী মহোদয় আজি এই সদনৰ জৰিয়তে আহ্বান জনাইছোঁ আপোনাক যে আপুনি এইবাৰ বাজেট অধিৱেশনৰ সময়তে যাতে এই শ্বহীদ সৌৰণী কলেজ বামুণবৰীখন আপুনি প্ৰভিন্সিয়েলাইজ কৰি দিয়ে মই আমাৰ বিধায়কসকলে নিশ্চয় গম পাব যে আমাৰ বিধায়কসকলৰ আটাইতকৈ ডাঙৰ সমস্যা স্কুলবিলাকত আমাক মাতি পেলাই কোনোবাই কমপ্লেইন দিব SMDCখনৰ সভাপতি এইটো কৰিলে কোনোবাই এইটো কৰিলে আমি এইবিলাক কৰি থাকোঁতে যায় মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ যে SMDCবিলাক কৰাৰ আগতে হয় গাৰ্জেন মিনিষ্টাৰৰ ছিগনেচাৰ কৰিব লাগে বুলি কৈছে
কিন্তু SMDC-খিনিক কৰাৰ আগতে অন্ততঃ বিধায়কৰ অলপ যাতে গুৰুত্ব দিয়ে, এই কথাটো আপুনি নিশ্চয় অলপ বিচাৰ কৰিব, কাৰণ বিধায়কখিনিক অলপ গুৰুত্ব দিয়াটো উচিত হ'ব। নহ'লে গোটেই সমস্যাটো আপুনি জানিব যে আপোনাৰ যদি স্কুলত কিবা বেয়া কাম কৰে, প্ৰথম আপোনাৰ টাৰ্গেটটো বিধায়কজন হয়, যোন দলেৰে নহওক। যে বিধায়কজনে একো নকৰিলে, আমাক অমুক নকৰিলে, তমুক নকৰিলে, এইটো কয়। গতিকে মই সেই কৈছোঁ, অন্ততঃ SMDC-ৰ প্ৰেচিডেণ্ট চিলেকশ্যন, প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট চিলেকশ্যন কৰাৰ আগত আপোনালোকে বিধায়কক যাতে এটা আপোনালোকে অলপ আমাৰ মানে এটা বিশ্বাসত লয়, সেইটো কথা মই ৰিকুৱেষ্ট কৰিম। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, যে আপোনালোকে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছে বা কৰিবলৈ ওলাইছে, আমি ভাল পাইছোঁ। কিন্তু তাৰ আগতে স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক অলপ ভাল কৰক। মই অলপতে মোৰ সমষ্টিৰে মিলন হাইস্কুল আৰিগুচিত গৈছিলোঁ। আজিকালি কি হৈছে যে চৰকাৰী স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰাৰ বহুত কাৰণ আছে। কি হয় যে আজিকালি আমাৰ ল'ৰা ছোৱালী অলপ ভাল ড্ৰেছ পিন্ধি যাবলৈ বিচাৰে, জোতা পিন্ধি যাবলৈ বিচাৰে। ঘৰৰ পৰা টিফিনটো লৈ পেলাই মাক দেউতাকে ভিতৰত থৈ পেলাই বাহিৰত মাক দেউতাকে আলোচনা কৰিব, ল'ৰা ছোৱালী কি হ'ব, কোন মাষ্টৰ ভাল, ক'ত চিট পাব, এইবিলাক আলোচনা কৰি থাকে। সময় আনিব। হয় হয়, মই সময় আহিছোঁ। গতিকে মই এটা কথা কওঁ যে আপোনালোকে স্কুলবিলাক যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব আগন্তুক দিনত, স্কুলবিলাকৰ এটা মডেল, এটা মডেল, এটা মাষ্টাৰ প্লেন থাকিব লাগে। যে আমাৰ কি হয় স্কুলবিলাকত আপুনি দেখিব, আমাৰ অধ্যক্ষ মহোদয়ে জানিব যে RMSৰ পৰা 10 লাখ টকা পালে আমি এটা স্কুল বনাই দিলোঁ। 15 ফাইনেন্সৰ পৰা পইচা পালে প্ৰেচিডেণ্টে এখন চালি বনাই পেলাই এটা হোম বনাই দিলে। অংগনবাড়ীৰ পৰা চেণ্টাৰটো এনেকৈ লগাই দিলে। কোনোবাই আপোনাৰ MG এনৰেগৰ পৰাই অলপ কিবা এখন ৱাল বনাই দিলে। দিয়াৰ পিছত স্কুলৰ যিটো গেটআপটো নাইকিয়া হৈ যায়। গতিকে মই আহ্বান জনাম যে সকলো স্কুলত এটা মডেল ষ্ট্ৰাকচাৰ এটা বনাব লাগে আপোনালোকে, যাতে স্কুলখন দেখনীয়াৰ হয় আৰু সুন্দৰ হয়। যে মই এইখিনি ক'বলৈ বিচাৰিছোঁ, আৰু বেছি কথা নকওঁ। মই মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ, আৰু মই এইখিনি কৈ মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ। থেংক ইউ। মাননীয় সদস্য মুজিবুৰ ৰহমান, আপোনাৰ 7 মিনিট আছে, 7 মিনিটত শেষ কৰিব। Honorable Speaker, sir, thank you for giving me an opportunity to speak of on CAT motion. Honorable Speaker, sir, I would like to draw the attention of Education Minister by saying a few lines on education. It is very pathetic to mention that the students are going to forget their classes, in which class they study, because they are not able to go to school due to COVID-19 for 2 years. The students have lost a huge in their life, which will never ever recover in near future. Though the schools are reopened, classes have been started, but there is no adequate teachers or sufficient teachers to teach them. According to Right to Education Act 2009, the ratio of students and teachers should be 30:1, but there are many schools in our state where the ratio is 100:1. Honorable Speaker, sir, to minimize the ratio of students, teachers, I would like to request the concerned minister to look into the matter seriously and appoint new teachers in the schools for the bright futures of the students. Honorable Speaker, sir, there are large number of youth who have passed teachers eligibility test examination, but till now they have not been appointed. So I would like to request concerned minister to look into the matter seriously and take immediate step to appoint them in the vacant post of various schools. Honorable Speaker, sir, there are many schools in Assam where do not have proper infrastructure development. There is no pure drinking water facility, no urinals, no toilet facilities, no science laboratories, no libraries. So I would like to request our education minister to take appropriate measures by providing the basic needs of the students. Lastly, I would like to request our Honorable Education Minister
very seriously, and I am very much regret to mention that there is not a single arts and commerce college in my Dolgaon constituency. As a result, this year more than 3,000 students did not get the opportunity to take admission in graduate level. Now these 3,000 students are collegeless, helpless. Their precious life is going to be ruined, as they cannot go for higher education due to lack of financial trouble. So I would like to request our Honorable Education Minister to establish at least one arts college in my constituency. Thank you, sir. Thank you very much. মাননীয় সদস্য জিৰণ বসুমতাৰী, আপুনি 4 মিনিটত শেষ কৰিব। আপুনি সন্মানীয় ডেপুটি স্পিকাৰ ছাৰ, মই আজি এডুকেশ্যন মিনিষ্টাৰে যিটো আমাৰ এডুকেশ্যনৰ সম্পৰ্কে আলোচনা সুযোগ দিছে, ইয়াত মই চৰকাৰৰ সপক্ষে ক'ব খুজিছোঁ। হয়, আমি চবে জানো, তাৰ কাৰণে চবে কৈ আছোঁ যে এডুকেশ্যন আমাৰ জাতি তথা দেশৰ মেৰুদণ্ড স্বৰূপ। সেই হেতুকে আমি চবেই বিচাৰিছোঁ যে আমাৰ পঢ়ালিবোৰ ভালকৈ চলক, আৰু বৰ্তমান নিউ এডুকেশ্যন পলিচি যিটো এতিয়া হ'বলৈ গৈ আছে, ইয়াৰ আগতে আমাৰ বহুত কৰণীয় আছে, আৰু চৰকাৰে পদক্ষেপ লৈ বহুতো কাম কৰিছে, আমি দেখিবলৈ পাইছোঁ। অলপ আগতে আমি সদনত শুনিবলৈ পাইছোঁ যে কিছুমানে কৈ আছে যে আমাৰ স্কুলবোৰত আমাৰ বিদ্যুতীকৰণৰ ব্যৱস্থা একো কৰা হোৱা নাই, তাৰ কাৰণে অসুবিধা পৰিছে। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ আমাৰ সমষ্টিৰ লগতে বিটিআৰ অঞ্চলত বহুত স্কুলবোৰত এতিয়া আমি কাৰেণ্টৰ ফেচিলিটি পাবলৈ সক্ষম হৈছোঁ। তো ইয়াৰ লগতে আমি কিছুমান দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনাৰ থ্ৰুদি, সন্মানীয় ডেপুটি স্পিকাৰ ডাঙৰীয়া, যে সঁচা সঁচিকৈ আমাৰ বিটিআৰ অঞ্চলত যিহেতুকে বহুকেইখন স্কুল আজিৰ তাৰিখত আমি প্ৰভিঞ্চিয়েলাইজড হোৱাটো দেখিবলৈ পোৱা নাই। তাৰ কাৰণে বিটিআৰ একৰ্ডৰ যোগেদি ইয়াৰ ক্লজ নম্বৰ 6.3 লিখা হৈছিল যে স্পেচিয়েলি আমাৰ বিটিআৰ অঞ্চলত থকা যিসমূহ পঢ়াশালীবোৰ আজিৰ তাৰিখত প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, সেইবিলাকক আমি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। তাৰ কাৰণে তাত উল্লেখ কৰা আছে। গতিকে যিটো ক্লজত মেনশ্যন কৰা আছে, এই স্পিৰিটটো মেইনটেইন কৰি আমাৰ বিটিআৰ অঞ্চলত পঢ়াশালীবোৰক যাতে প্ৰাদেশিক কৰা হয়, এইটো মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু ইয়াৰ লগতে মই যিহেতুকে গোসাইগাঁও সমষ্টিৰ এজন বিধায়ক, আমাৰ গোসাইগাঁও সমষ্টিত 4খন ডিগ্ৰী কলেজ আছে যদিও আজিৰ তাৰিখলৈকে মাত্ৰ ইয়াত এখনেই ডিগ্ৰী কলেজ প্ৰভিঞ্চিয়েলাইজ হৈছেগৈ, এইটো বেছি সময় হোৱা নাই। চনত হৈছে। আৰু এই 62টা ডিগ্ৰী কলেজত প্ৰভিঞ্চিয়েলাইজ যদিও হৈছে, অনলি প্ৰিন্সিপালক লৈ 3খন পষ্টে তাত প্ৰভিঞ্চিয়েলাইজ হৈছে। বহুত এতিয়া কলেজটো চলাবৰ কাৰণে মানে প্ৰিন্সিপাল ডাঙৰীয়াই বহুত কষ্ট পাই আছে। তাৰ কাৰণে তাত কেনেকুৱাকৈ পষ্টটো আমি ফিল আপ কৰিব পৰা যায় অতি সোনকালে এইটো চোৱা হয়। আৰু লগতে আমাৰ CM ছাৰে কৈছিলে 62টা কলেজত ছায়েন্স ষ্ট্ৰীমটো ইয়াত অন্তৰ্ভুক্ত কৰা যাওক। গতিকে মই শিক্ষামন্ত্ৰী মহোদয় অনুভৱ কৰিব বিচাৰিছোঁ এইটো যাতে স্পিৰিটটো ৰাখে। আৰু ইয়াৰ লগতে শ্ৰীৰামপুৰত এখন ডিগ্ৰী কলেজ তাত স্থাপনৰ কথা আমাৰ CM ছাৰে কৈছিল, বোধহয় আমাৰ শিক্ষামন্ত্ৰী ছাৰৰ হয়তো অৱগত, এইবিলাক যাতে নোট কৰি লয়, এইটো মই অনুৰোধ কৰিছোঁ। আকৌ ইয়াৰ লগতে আমি ক'ব খুজিছোঁ 2013 চনত প্ৰভিঞ্চিয়েলাইজত আওতাত অহা বহুত স্কুলবোৰত
ড্ৰপ পোষ্ট থাকি গৈছিলে সেই ড্ৰপ পোষ্টসমূহ আজি তাৰিখলৈকে এইটো মানে এই পোষ্টবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰা নাই গতিকে এইবিলাকক যাতে ৰেগুলাৰাইজ কৰিব পৰা যায় তাৰ কাৰণে আমাৰ চৰকাৰ কৰি যাতে দৃষ্টি এইটো আকৰ্ষণ কৰি এইটো যাতে কৰিব পৰা যায় এটা যত্ন লয় আৰু ইয়াৰ লগতে প্ৰি প্ৰাইমাৰীত বহুতো স্কুলবোৰত শিক্ষক নিয়োগ কৰা হৈছিলে তাতে কিন্তু আজি তাৰিখলৈকে প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই সেইবিলাককো যাতে কৰিব পৰা যায় মই অনুৰোধ কৰিছোঁ আকৌ এটা ক'ব বিচাৰিছোঁ আমাৰ সাব ডিভিজন গোসাইগাঁও এই গোসাইগাঁও সাব ডিভিজনত আমাৰ কলেজ আছে গোসাইগাঁও কলেজ এই গোসাইগাঁও কলেজক যদি ইউনিভাৰ্চিটি কেম্পাছলৈ যদি উন্নীত কৰা যায় তেনেহ'লে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু ইয়াৰ লগতে যিহেতুকে মই বিটিআৰৰ কথাটো কৈছোঁ তামোলপুৰ সমষ্টিত এটাই কথা ক'ব বিচাৰিছোঁ তামোলপুৰ সমষ্টিত ইয়াত ভাষ্ট এলেকা তাত এটা ছায়েন্স ষ্ট্ৰীম আছে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত আকৌ যদি ক'ৰবা তামোলপুৰ অঞ্চলত আকৌ যদি বঢ়াই দিব পৰা যায় তাহলে মন কৰিবৰ কাৰণে মই আপোনাৰ প্ৰতি মন্ত্ৰী মহোদয়ক আবেদন জনাইছোঁ আৰু মোৰ টাইম নাই ক'বলগীয়া বহুত আছিল গতিকে এইখিনি কৈছোঁ ধন্যবাদ থেংক ইউ সন্মানীয় সদস্য টেৰেছ গোৱালা আপুনি 5 মিনিটত শেষ কৰিব মাননীয় উপাধ্যক্ষ মহোদয় শিক্ষামন্ত্ৰী ডক্টৰ ৰেণুজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগৰ অতিৰিক্ত খৰচৰ বাবদ যি প্ৰস্তাৱ আনিছে তাৰ সমৰ্থনত আৰু বিৰোধীয়ে অনা কৰ্তন প্ৰস্তাৱৰ বিৰুদ্ধে মই কেইটামান কথা ক'ব বিচাৰিছোঁ আমি শিক্ষা বিভাগটো শক্তিশালী কৰাটো সকলোৱে বিচাৰোঁ সকলোৱে ইতিমধ্যে কথাবিলাক প্ৰকাশ কৰিছে প্ৰথম কথাটো হ'ল যে আমি চৰকাৰী স্কুলবিলাক আৰু প্ৰাইভেট স্কুলবিলাকৰ যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমি দেখিম যে যিসকলৰ টকা পইচা আছে যিসকল অলপ পঢ়া শুনা হৈছে তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু চব প্ৰাইভেট স্কুলত গৈ আছে দুখীয়াতকৈ দুখীয়া ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলত বা চৰকাৰী স্কুলত গৈ আছে আৰু ইয়াৰ মূলতে হৈছে বিদ্যালয়ৰ আন্তঃগাঁথনি ধুনীয়া নহয় আমি এইকাৰণে মই ভাবোঁ যে 1,000 লাখ টকা যি প্ৰস্তাৱ কৰিছে মই এই পইচা বৃদ্ধি কৰিব লাগে কাৰণ শিক্ষা বিভাগ এতিয়া যিটো প্ৰত্যাহ্বানত আছে ব্যক্তিগত বিদ্যালয়ৰ লগত ফেৰ মাৰিবলৈ হ'লে ইয়াত আৰু অধিক টকাৰ প্ৰয়োজন হ'ব আজি বহু বিদ্যালয়ত আপোনাৰ বেঞ্চ ডেস্ক নাই বেঞ্চ ডেস্ক দিব লাগিব আমি বিদ্যালয়বিলাকত যেতিয়া গৈছোঁ তেতিয়া দেখিছোঁ যে বেঞ্চ ডেস্কৰ অভাৱত শিক্ষকসকলে সদায় আমাক কয় যে MLA ফাণ্ডৰ পৰা পইচা দিব লাগে কিন্তু যিহেতু আমাৰো পইচাৰ সংখ্যাটো কম থাকে লেট ফাণ্ড কম থাকে আমি ইমান পইচা দিব নোৱাৰোঁ তথাপি আমি চেষ্টা কৰোঁ বিদ্যালয়টো যদি খুব ধুনীয়া হয় তাৰ কাৰণে বিল্ডিংটো আমি ৰিন'ভেট কৰিব লাগিব তাত কালাৰ কৰিব লাগিব তাৰ পানী যোগান ব্যৱস্থা যদিও ইতিমধ্যে প্ৰাথমিক বিদ্যালয়বোৰত কৰিবলৈ চেষ্টা কৰিছে এতিয়াও 100% হোৱা নাই এইখিনি যাতে কৰে বা মই জল জীৱন মিছনৰ জৰিয়তে যে পানী যোগান দিব পাৰে তাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম বিনামূলীয়া বিজুলী যোগান যাতে দিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে শিক্ষকসকলে নিজৰ দৰমহাৰ পৰা এই বিজুলী পইচা দিব ইচ্ছা নকৰাৰ কাৰণে আজি বিজুলী সংযোগ দিব পৰা নাই আৰু বিজুলী সংযোগ দিবৰ কাৰণে APDCLৰ যিবিলাক চৰ্ত এই চৰ্ত যথেষ্ট জটিল আছে তেওঁলোকক চিকিউৰিটি মনি দিব লাগে এইটো যাতে স্পেচিয়েল কনচিডাৰেশ্যন কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ চৰকাৰী বহু বিদ্যালয়ত এতিয়াও প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নাই আধুনিক প্ৰস্ৰাৱগাৰ শৌচাগাৰ যাতে বনাব পাৰোঁ তাৰ কাৰণে আমাক পইচা প্ৰয়োজন